এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় সকলো ভালেই আছে। আৰু দেখিছে মই এতিয়া চাহকাপ লৈছোঁ খাবলৈ আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ লগতে। ঠিক আছে, তেনেহ'লে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাব নাপাহৰিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লগতে মই চাহকাপো খাই লওঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই থাকিব সকলোকে। হেল্ল' এভৰিৱান, আৰু এতিয়া মোৰ চাহ তাহ খোৱা বোৱা হৈ গ'ল আৰু মই এতিয়া ভাবিছোঁ মোৰ চুলিখিনি অকণমান যত্ন লওঁ। বহুত দিন চুলি একো কৰা নাই, সেইবাবে ভাবিলোঁ যে আজি অকণমান এল'ভেৰা জেলকে লগাওঁ চুলিখিনি, অকণমান কিবা এটা কৰোঁ। তাৰ কাৰণে মই এতিয়া এল'ভেৰা জেল আৰু নাৰিকল তেল লৈ লৈছোঁ। আমাৰ ঘৰতে যিহেতু আছিলে এল'ভেৰা, সেইকাৰণে মই ঘৰৰ এল'ভেৰাই লৈ এতিয়া জেলখিনি এৰুৱাই লৈছোঁ আৰু তাতে মই অকণমান নাৰিকল তেল দি দিছোঁ। আপোনালোকে যদি ঘৰত নাই তেতিয়াহ'লে বজাৰৰ পৰা কিনাটোও ল'ব পাৰে। আৰু এতিয়া মই ধুনীয়াকৈ চচপেন এটাত পানী অকণমান দি গৰম হ'বলৈ দিছোঁ আৰু তাতে মই এতিয়া এইখিনি দি দিম। এইটো ডাবল বইলিং প্ৰচেছ বুলি কোৱা হয় আৰু তেতিয়ালৈকে অকণমান গৰম হৈ যাব আৰু জেলখিনি ভালকৈ গলি যাব। আৰু এতিয়া হৈ গ'ল মোৰ, এতিয়া ধুনীয়াকৈ চুলিত লগাই লওঁ আৰু চুলি গুৰিত ধুনীয়াকৈ লগাই মেছেজ কৰি লওঁ। আজি বহুত দিনৰ মোৰ ৰ'দটো অকণমান ওলাইছে, পূৰা বৰষুণ চবফালে পানী। আজি ৰ'দটো ওলাইছে, ভাবিছোঁ অকণমান ওলাইও যাওঁ। আৰু বহুত দিনৰ পৰা সোমাই থকা নিচিনা হৈছে ভিতৰতে, বৰষুণৰ কাৰণে ক'তো ওলাব পৰা নাছিলোঁ। আজি অকণমান ওলাই আহিছোঁ আৰু এইফালে খেত, মই এতিয়া ক'ত যাওঁ নাজানো, পানী ওলাইছোঁ, যদি পাওঁ তেনেহ'লে যাম। আৰু চাই থাকক ভিডিঅ'টো, ক'ত যাওঁ মানে আপোনালোকক ভিডিঅ'টো চাই থাকিব, তেতিয়া আমি ক'ত যাওঁ কি কৰোঁ সকলো দেখিব ধুনীয়াকৈ আৰু যিমান পাৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই থাকক শেষলৈকে। এবেলি মোক বুকুতে ৰাখি, এবেলি মোক লুৱাই ঢাকি, মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি, উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মন। এটা আহি গ'ল, এইফালে এটা মকটেল লৈছোঁ আৰু এইফালে একদম খোৱাত ৰেডি, চাৰ্ভ কৰা। এই বাইদেউ এতিয়া মানে দেখি পেলাই থাকিব পৰা নাই, মানে দেখি পেলাই থাকিব পৰা নাই, একদম খাওঁ কৰি আছে। পাৰফেক্ট টুনাইট। ৰখা চাৰ্ভ কৰা আকৌ। ৰাইজে মেয়নিজ লগাই ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছে। এঞ্জেল কি আছিলে এইটো? ব্লু এঞ্জেল ট্ৰাই কৰি আছে, চাওক।
এজনী এঞ্জেলে বেলেগ এটা এঞ্জেল খাই আছে মই নিদিম আকৌ এই চব এইবিলাক বাইদেউ একদম বিজি বাইদেউ পাইছে আহিলোঁ খাই ভালেই লাগিলে আৰু বহুত দিন একো বাহিৰত তেনেকৈ ওলাই মেলি যোৱাও নাছিলোঁ আজি বহুত দিনৰ মূৰত গ'লোঁ ভালো লাগিলে খাই মেলি আৰু তোমাৰ কেনেকুৱা লাগিলে চালিয়া